खोथाफोरखौ बुंदों जे आङो फेक्टर नङा दुरबल कैंडिडेट आरो बिश्वजित दैमारी बेयाव बुंनांगौ जेबो गैया खारन आंखौथ' बिपि बा नाङा होनना बुंखादों बिनिनो आंखौथ' एक्विजिशन मा खालामनो खिन्थु दिनै जों नुबाय जे बिटिसि एकर्ड जाबाय तामुलपुर समष्टि हिसाबै मोनसेबो सिन गैया जि बुस्थुखौ 17 बोसोर जों जुजिबाय थादों कलेज मोनसे नांगौ होनदों दालां नांगौ पागलादिनि सायाव जोंनो मा नांगौ मा होनो मोजां हस्पिटाल नांगौ 17 बोसोर आफाके सुयै 17 बोसोर जाबाय किन्तु नैबे बिजेपि हाबनायनि सिगां मार्चनिफ्राय जि नांदों दा आङो 161 कौटिनि आसाम माला मोनबाय आंनाथ' मथामथि लामाया जोबजोबनोसै मेजर र'डआ आरो बिनि उनाव नै कलेज टेन्डार जाबाय 2 तारिख जानुवारियाव स्टार्ट खालामसिगोन मोननै कलेज मोनबाय आरो बेबायदि मेडिकेल कलेज मोनबाय बेबायदिनो आरोबाव मा ट्रेजारि मोननोसै सिगांथ' बुंदोंमोन जे क'क्राझारावसो मेडिकेल कलेज बानायबाय उमुक बानायबाय आरो जाहाथे क'क्राझारजों मा लोब्बा दं बिनिफ्रायथ' 240 किल'मिटार जोंनि गथ'आ थांना फैनो हाया जोंनाव मेक्सिमाम मार्क्स जाया मोजां मोनदों बेयो गुवाहाटीयाव फरायो सोरबा मार्क्सआ एसे खम मोनदों माबायाव ट्राइ खालामबाय डिब्रुगड़ बेबायदिनो क'क्राझाराव ट्राइ खालामबाय बेनिखायनो जा बेयाव पलिटिकेल दं इलेक्शननि टाइम सोरखौ मा बुंगोन आंहा प्रत्येक बुंनायनि माबायै आं उत्तरखौ होनाय नङा आरो दरखारबो आं अनुभव खालामाखै सोंदो माबाखौ हाग्रामा महिला दांगरिखौ सोंबानो जाबाय बेथ' आंनाव गोलैया बियो आंथ' मन्थ्रि नङा खारन फैसाखौ गासिबो बिटिसियावहाय 3000 कौटि हरो बिटिसिया निजाबो दरमा होनोबो फैसा गैया 1000 कौटिखौ दरमा होयो 2000 कौटिजों मा खालामगोन नोंथांमोना सोंदो खारन बे 2000 कौटिखौ इडुकेसनाव बाहायनाङा इडुकेसनाव सेपारेटलि सर्व शिक्षा अभियाननि फैसा दंखायो नेशनेल हेल्थ मिशननि फैसा दंखायो बे 2000 क्र'रा जाहैबाय इनफ्रास्ट्राक्चार ग्रथनि थाखाय नांगौ आरो केपिटेल एक्सपेन्डिचार होननानै बुङो जायखौ बे आरो मोनसे समस्थियाव 10 जन केजि मिनिस्टार एगारना होब्लाबो बिथांमोनखौ फेजेननो हानाय नङा होननानै भारत माबा रिजाल्टआ बुंसिगोन बेखौ जों बुंबाय थाबालाय मा जानो प्रत्येक 5 বছৰৰ মূৰে 10টা সিট কমি হৈ আছে এইবাৰ সেই হিচাপ মতে চাবলৈ গ'লে 9টা সিট পাব লাগে বিপিএফে কিন্তু আগে পিছতে কোনো দিছপুৰৰ চৰকাৰে কোনো হস্তক্ষেপ কৰা নাছিল এইবাৰে প্ৰত্যক্ষভাৱে নিজকে প্ৰাৰ্থী দিছে আৰু জানি থোৱাটো ভাল যে কাউন্সিল হ'ল এ ষ্টেট উইদিন এ ষ্টেট কাউন্সিলে নিজাববীয়াকৈ চলিব নোৱাৰে এদিনো যেতিয়া ষ্টেট গভৰ্ণমেণ্টৰ অক্সিজেন নাপায় কোনোবা এখন কাউন্সিল দেখা পাইছে নেকি ষ্টেটৰ বিপক্ষে পেলাই পৰা কাউন্সিলত খৰচ কৰিবৰ কাৰণে অধিকাৰ অসম চৰকাৰৰ এপ্ৰিপ্ৰিয়েশ্যন বিল আনিব লাগে এছেম্বলিত বিটিচিয়ে ৰেভিনিউ কালেকশ্যন কৰিব পাৰে কমতা খৰচ কৰাৰ অধিকাৰ বিটিচিৰ নাই যেনেকৈ লেণ্ড ৰেভিনিউ আছে তাৰপিছত ফৰেষ্টৰ পইচা জমা হয় বিটিচিত কিন্তু হিচাপ মতে সিংগল এটা একাউণ্টতহে কনচলিডেটেড একাউণ্টত ষ্টেটত সেই ৰেভিনিউবিলাক জমা হ'ব লাগে খৰচ কৰাৰ অধিকাৰো এছেম্বলিহে দিব গতিকে এইটো হ'ল এটা বিগেষ্ট এটা ক'বলৈকে ডাঙৰ এটা হাথৰ হৈ আছে এতিয়া বিটিচিৰ নিজৰ চাওক আজি আমাৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অধীনত আৰু গোৰেশ্বৰ সমষ্টিৰ পাৰ্চিয়েল পাৰ্ট লৈ আমি এখন বিশাল নিৰ্বাচনী সভা ইয়াত ৰাখিছিলোঁ যিখন সভাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্য অতিথি আছিলে আৰু এই সভাখনে এইটোৱে সূচাইছে অকল ইয়াতে নহয় আমি যোৱা এটা মাহ ধৰি বিভিন্ন ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সভা বিশেষকৈ কোকৰাঝাৰৰ পৰা চিৰাং বাক্সা আৰু ওদালগুৰি জিলাৰ এই 4খন জিলাত যিদৰে আজি ৰাইজ ওলাই আহিছে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্ম সম্প্ৰদায় সন্মানীয় ৰাইজ আবল বৃদ্ধা বনিতা সকলো ওলাইছে যে সকলো এটাই বিচাৰিছে যে বিটিআৰত এইবাৰ এটা পৰিৱৰ্তন লাগে আৰু এই পৰিৱৰ্তনটো ভাৰতীয় জনতা পাৰ্টিয়ে যে দিব পাৰিব সেই কথাটো তেওঁলোকে এক অনুধাৱন কৰিছে আৰু তেওঁলোকে মনত এটা স্থিৰ কৰিছে এই বেলি বিটিআৰত বিজেপি চৰকাৰ যে হ'ব এইটো 100% কনফাৰ্ম কৰি আজি সকলো জাতি জনগোষ্ঠী ৰাইজ ওলাই আছে আৰু তাৰ আধাৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মই অসমৰ 33খন জিলাত যিদৰে উন্নয়ন কৰিবলৈ সক্ষম হৈছোঁ 29খনত কৰিছোঁ এই 4খন জিলাতো মই ঠিক তেনেদৰে অসমখনৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হিচাপে এই বড়োভূমিকো আমি সমমৰ্যাদা সম বিকাশৰ আধাৰত আগন্তুক দিনত বিটিআৰত এখন সুন্দৰ চৰকাৰ গঠন কৰি এই অঞ্চলৰ উন্নয়নৰ কাৰণে এক ৰোডমেপ তৈয়াৰ কৰি সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ কাৰণে কৃষক যুৱক যুৱতী আই মাতৃ মহিলা সকলোকে সামৰি লৈ এক সুন্দৰ আন্তঃগাঁথনি ব্যৱস্থা কৰি
অসমখনৰ লগতে BTR অঞ্চলকো আগবঢ়াই নিয়াৰ কাৰণে তেখেতে মত পোষণ কৰিছে। এইটো পুঠিমাৰী দলংটো একচুৱেলি মোৰ সমষ্টিত নপৰে, এইটো আমাৰ শ্ৰদ্ধেয় ইমানুল মুছাহাৰী ডাঙৰী আছে। অলৰেডি তেখেতে DPRটো পঠাইছে, ৰঙিয়া সমষ্টিত নপৰে, এইটো সমষ্টি পৰে আপোনালোকৰ তামোলপুৰ সমষ্টিত। আৰু নেক্সট নিশ্চয় পাব, আমাৰ 1000খন কাঠৰ দলং পকীকৰণৰ কাম চলি আছে, বুজি পাইছে? তাৰ আধাৰত সেইখন দালাঙো সোমাই যাব। আমি ইমানদাৰ লগত আলোচনা কৰি ল'ম, কি কাৰণে ইমান দিন হোৱা নাই, নিশ্চয় হ'ব আগন্তুক দিনত। আমি এইটো কথা ক'লোঁ, এখনো দালাং নাথাকে। শুনক, মোৰ সমষ্টিত মই 22খন কাঠৰ দলং পকীকৰণ কৰিবলৈ সক্ষম হৈছোঁ, আৰু এখন দালাং আমাৰ কাৰণে একো ইছ্যুই নহয়। এইটো সৰু কথা, এই চুটু মুটু কথা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে সৰ্বানন্দ প্ৰচাৰৰ কাৰণে, আৰু বিশাল এটা সভা হৈছে, বহুতো ৰাইজে আমাক সহায় কৰিছে। 15,000ৰ ওপৰত মানুহ গেটাৰিং হৈছে, ইয়াৰ কাৰণে মই বিৰাট ভাল পাইছোঁ। আমি আজি ৰাইজৰ যি সমাগম, যে উপস্থিতিৰ মানে আমি গম পাইছোঁ যে আমাৰ শুক্লাই চেৰপাং আৰু গড়েশ্বৰ সমষ্টি আমি পিপল পদত জয়ী হৈছোঁ। আৰু